আমি এতিয়া বিয়াত যাম। পাপাই মোক কাপোৰ পিন্ধাই দিছে। এতিয়া মায়েও কাপোৰ পিন্ধিব। এটা কাপোৰ ওলোৱা আছে। আমি বিয়া খাব যাম। আটা যাব, আটা যাব, পাপা যাব, মা যাব। আমি বিয়া খাব যাম। আৰু কোৱা, ভিডিঅ'টো চাই থাকিব, লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব। এফালে পাপা কাপোৰ পিন্ধা নাই। আমাৰ কাকুৰ ভিডিঅ' কৰিব দেই এতিয়া। मिसेस निशा रानी शर्मा रेडी हो रही हैं और गौरांग शर्मा रेडी हो चुके हैं। आज काकू और पापा ब्लॉग कर दी मोर हेल्पर कैमरामैन आज। और देखिए काकू क्या कर रहा है टेबल के साथ। काकू बाहर, थोड़ा बहुत खांसी है उसको, दवाई खाने के नाम पे बिल्ली मर जाती है उसकी। डांगर के को अलग डांगर के को अलग मेकअप का सामान, कीमती सामान कुछ नहीं है। मेकअपर नाम इतने আছে আৰু বেলেগ নাই আৰু। আকৌ নিদিয়ে মৰতটো কিনি আকৌ নিদিয়ে। হৈ যাব বাহিৰত কৰিবা। अरे गौरांग शर्मा तुम क्या कर रहे हो? वो अलमारी खोल के गया ना, अलमारी अगर खोल के गया ना, चूहा घुस के बराबर कर देगा तेरा कपड़ा। ঠিক আছে, থৈ দিয়ক, বাহিৰত কৰিম। পাউজ কৰি দিম না অফ কৰি দিম? আমি ওলাম আৰু ইফালে কাকু আগত বহিব, আমাক আগত বহিব নিদিয়ে। তুমি মোক আগত বহিব দিবানে? নিদিয়া, তুমি আগত বহিবা। কাকু আজিকালি আগত বহিব নিদিয়ে। তো চাই থাকক ভিডিঅ'টো। আমি এই যাত্ৰা আৰম্ভ কৰিলোঁ। মই কৈছোঁ নে কাকু আগত বহে, আগত এনেকৈ সি থিয় হৈয়ে যায়। যিয়ে নহওক লাহে লাহে গাড়ী চলাই যিহেতু বিশেষ অসুবিধা আমাৰ নহয়। তো আমি যোৱাবাৰ গাঁৱত যাওঁতেও সি এনেকৈ আগত থিয় দিয়ে গৈছে, বাপেকৰ লগত সি মানে বহিব আৰু। তো যিয়ে নহওক এতিয়া আমি শৰাইঘাট ব্ৰিজ পামেই আৰু কথাটো কওকচোন, শৰাইঘাট ব্ৰিজত এনেকৈ পইচা সেৱা কৰি পইচা গুনে দলিয়াই। মই কিন্তু আগৰ পৰাই দলিয়াওঁ। এয়া মই মাক দেখি কৰোঁ। মায়ে আগতে এনেকৈ সেৱা কৰি পইচা দলাইছিল যাতে আমি যাত্ৰাটো শুভ হওক, ভালে ভালে যাই পাওঁ, আহোঁ ভালে ভালে। সেইবাবে ময়ো সেৱা কৰি কিনে পইচা দি দিওঁ। তো আমি এয়া গাঁৱত প্ৰায় সোমালোৱে আৰু আমাৰ লগত গৈছে দেউতা, কাকু, মই আৰু মোৰ মানুহটো। আমিকেইটা গৈছোঁ, ভাইটি যোৱা নহ'ল। এয়া আমি গাঁৱত সোমোৱাৰ লগে লগে ধুনীয়া খালী পথাৰ আৰু তাতে এৰাল দিয়া গৰুবোৰ দেখি বৰ ভাল লাগিছে। এনেকুৱা পৰিৱেশ আমি দেখিবলৈ নাপাওঁ। আজি যিখন ঠাইলৈ গৈ আছোঁ বিয়া খাবৰ কাৰণে, তো সেইখিনি একদম পূৰা খোলা আৰু বহুত ধুনীয়া জেগা আছিলে। তো বিৰাটেই ভাল লাগিল। এইখন বিয়াৰ পৰিৱেশ অকণমান দেখাই দিলোঁ। ইফালে মই দৈ চিৰা খাই উঠিলোঁ। মই খাই থাকোঁতে ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ। দেউতাহঁতে খাই থাকোঁতে ভিডিঅ' কৰিলোঁ। তো যিয়ে নহওক এয়া আমি দৈ চিৰা খাই কিনে মই কৈছিলোঁ নহয় সকলোফালে মুকলি বুলি। এয়া কাকু দৌৰাবৰ কাৰণে লৈ গৈছোঁ। এইফালে বিয়া চলি আছে। তো এয়া আমাৰ কাকুৰ পৰা ছাগলীৰ পিছে পিছে দৌৰি আছে, তাৰ পিছে পিছে আমিও দৌৰি আছোঁ। ময়ো বহুত দিনৰ মূৰত এনেকুৱা পৰিৱেশ দেখা পালোঁ। যিয়ে নহওক আমাৰ কাকু পুৰা ছাগলী লাৰি আছে। ধৰি দিয়া জলদি, মৰম কৰি দিয়া। ধৰা কলাত ল'ব পাৰি, তুমি জানানে নাজানা? তো ছাগলীটো মই এতিয়া কোলাত ল'ম। কাকুই ল'ব কৈ আছে। তো সি যিহেতু ল'ব নোৱাৰে, ল'বৰ কাৰণে ভয় কৰে, সেইবাবে ময়ে ল'ম। মোৰো ভয় লাগে বাৰু, তথাপিতো সাহস কৰি কলাত লৈছোঁ। তো ভাত পানী খালোঁ। ভিডিঅ' কৰিবৰ নহ'লে ভাত পানী খাই আমি এয়া উভতাৰ বাটত। বেলি ডুবু হৈছে, যিহেতু বহুত দূৰ যাব লাগিব, সেইবাবে আমি ওলাই দিলোঁ।
আৰু এয়া দেখিছেনে আহোঁতে আহোঁতে সঁচাকৈ ৰাতি হৈ গ'ল আমি ইয়াত জালুকবাৰী ব্ৰিজখন পাইছোঁ আৰু তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব তো আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব